হেপী বিশ্বকৰ্মা পূজা। আজি বিশ্বকৰ্মা পূজা হয়। তুমিও কৈছা? আজি বিশ্বকৰ্মা পূজা হয়, কিন্তু কি হ'ব পূজা বুলি একোৱে কৰিবলৈ নাপালোঁ। অকণমানকৈ সৰুকৈ কৰিছিলে পূজা এভাগ, কিন্তু কি হ'ব উপস্থিতে থাকিব নোৱাৰিলোঁ, কাৰণ আজি অফিচৰ কাম আছিলে। অলপ আগত ঘৰ আহি পাইছোঁহে। আৰু এতিয়া মই অনলাইনৰ পৰা বস্তু এটা আনিছিলোঁ, তাকে অকণমান দেখাওঁ। বস্তুটো কামত অহা বস্তু হয়, সেইকাৰণে দেখাওঁ বুলি ভাবিছোঁ। আৰু আজি হয়তো ঘৰলৈ যাম, মানে আমাৰ সৰু ভাইটিটোৰ বাৰ্থডে হয়। বহুত জোৰকৈ মাতিছে, দিনটোতো বহুত কষ্ট হৈছে, সেইকাৰণে নাযাম বুলি আছিলোঁ। কিন্তু ইমান জোৰকৈ মাতাৰ পিছত আৰু নোৱাৰি, গতিকে হাজবেণ্ডটো অফিচতে আছে। সি অহাৰ পিছত চাওঁ, যদি সময় হয় তেনেহ'লে হয়তো যাম। ঠিক আছে, বাৰু চাই থাকোঁচোন। ৰুমৰ অৱস্থা একেবাৰে বেয়া কৰি থৈছে এইবিলাক। এয়া কি কৰি আছিলা শুন? এয়া গাৰুবোৰ কিয় ইমান লেতেৰা কৰি থৈছা? কিয় লেতেৰা কৰি থৈছা? মিছা কথা কিয় কোৱা? আৰু এইফালে তাই গাড়ীখনতো এয়া মালা পিন্ধাই দিছে। এডাল নহয়, দুডাল নহয়, 3ডালকৈ মালা পিন্ধাইছে। অ' প্ৰভু। আৰু মই অনলাইনৰ পৰা অনা বস্তুটো দেখাওঁ। এই ব্লগটো আজি কৰিছোঁ যদিও আজিতো দিয়া নহ'বই, কেতিয়ালৈ দিব পাৰোঁ ঠিক নাই। আৰু এইকেইটা কভাৰ বহুতৰে ঘৰততো আছেই বাৰু। ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, একেবাৰে কম দামতে পালোঁ। এইকেইটা কভাৰ, ইয়াতে মানে কাপোৰ, গডৰেজটো বিশেষকৈ গডৰেজৰ ভিতৰত থ'বলৈ বহুত ভাল। গডৰেজটো একদম মানে পৰিষ্কাৰ। মোৰ গডৰেজটো যে অৱস্থা নাইকিয়া কৰি পেলালে ছোৱালীয়ে এইবিলাক আঁকি। তো ভাবিছোঁ ইয়াতে ৱালপেপাৰ লগাই দিম বুলিয়ে ভাবিছোঁ। আৰু দুদিনমান তেনেকৈ চলাওঁ, পিছত লাগে ভালকৈ আকৌ কালাৰ চালাৰ কৰিম। এয়া এতিয়া আছে এনেকৈ কাপোৰবিলাক। এই কভাৰকেইটাত ভৰাই পেলাই ভালকৈ থ'লে কাপোৰবোৰো ভাল হৈ থাকিল, আৰু লগতে দেখিবলৈও ভাল লাগিল। চাইডে এয়া নকৰিবা কোন নকৰিবা। এতিয়া এনেকৈ দেখাইছোঁ। ইয়াৰ পিছত মই কামখিনি কৰি লওঁ, তাৰপিছত কেনেকুৱা লাগে ভালকৈ দেখাম। এইখিনিতে কি কাপোৰ লৈছোঁ ধৰিব পাৰি, সেইকাৰণে ইমান প্ৰব্লেমো নহয়। কাপোৰবোৰ একদম ভাগে ভাগে থৈছোঁ। ইয়াত আছে শাৰী, ইয়াত বোৱা কাপোৰবোৰ থৈছোঁ, ইয়াত ফেঞ্চি কাপোৰ থৈছোঁ, ইয়াত আছে পলিপাত, এনেকৈ সেইবিলাক চব ভাগে ভাগে থৈছোঁ, তেতিয়া বিচাৰিবলৈ একো প্ৰব্লেম নহয়। এইটো এতিয়া চাওঁ, শুনা পাহাচোন তুমি। এইটো চাওক, এতিয়া দেখিবলৈ কিমান ধুনীয়া লাগিছে। কিন্তু 12টা আনিছিলোঁ, এইফালে 3টা, 4, 5, 6, 7, 8, 9, 10, 11, 12 নাতিলগৈ। তলৰ দুটালৈ নহ'লগৈ, উপায় নাই, তেনেকৈয়ে থৈ দিলোঁ। আৰু দেখিয়ে ভাল লাগিছে কিবা এটা, কিমান চাফা লাগিছে। আন্ধাৰে হৈ গ'ল, 6টা নাবাজোতে আন্ধাৰ হোৱা হ'ল দেই আজিকালি। বহুত দেৰি হৈ গ'ল, সেইকাৰণে উৎপাতকৈ ওলাই কৰি ঘৰ গুচি আহিলোঁ। ইফালে আকৌ টাউনত বজাৰলৈকো আছে, ভাইটিলৈ কেক এটাও লৈ ল'বগৈ লাগিব।
ঘৰ পাই চাহ তাহ খাই মেলিও আজৰি এতিয়া কেকৰ পৰ্ব চলিব আমাৰ আজি তিনটাৰে বাৰ্থডে কেণ্ডেল নুমাই ল Can